মানে প্ৰথমতে ভয় লাগিছিলে কিছুমান মানে মানুহবোৰে কিবা ক'ব নেকি এতিয়া ভয় নলগা হ'ল বেলেগ এজনী বিয়া পাতিলে 5ত থাকোঁতে মই তেতিয়াৰ পৰা মায়ে পঢ়ি আছিল একো খৰচ পাতি একো নিদিয়ে সৰু পৰাই পঢ়া শুনা চব মায়ে দায়িত্ব লৈ পেলাই এতিয়ালৈকে পঢ়াই আছে এই ছোৱালীজনীলৈ চাচোন ৰিক্সা চলাইছে এই ছোৱালীজনীলৈ চাচোন তাই বাৰু ৰিক্সা চলাব লাগেনে এনেদৰে বিভিন্ন সময়ত বহুতেই কৈছিল কিন্তু তাই সেইবিলাক মন কাণ নিদিলে যাৰ ফলস্বৰূপে ছোৱালীজনীয়ে এতিয়া জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নাম অদিতি মনত দুৰ্বাৰ হেঁপাহ কিবা এটা কৰাৰ কিন্তু আৰ্থিক দুৰ্বলতা বাৰে বাৰে আৰ্থিক দুৰ্বলতাৰ সন্মুখীন হ'বলগীয়া হয় যুৱতীগৰাকী অধ্যয়নৰ লগতে ঘৰখনো চলোৱাত হেঙাৰ হৈ পৰিছে তাইৰ দৰিদ্ৰতা কিন্তু তাই থমকি ৰোৱা নাই ৰাজপথলৈ সাহসেৰে ওলাই আহিছে অদিতি নামৰ এগৰাকী যুৱতী চলাইছে ই ৰিক্সা উপাৰ্জনমুখী এক নতুন যাত্ৰা আৰম্ভ কৰিছে তাই অদিতি দাস ঘৰ গহপুৰৰ মাগনিত অদিতিয়ে বৰ্তমান গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ স্নাতকৰ 3rd ছেমিষ্টাৰৰ এগৰাকী ছাত্ৰী প্ৰতিদিনেই পুৱা 7 বজাৰ পৰা সন্ধ্যা 6 বজালৈকে তাই ৰিক্সা চলাই গৈছে গহপুৰত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী যুৱতীয়ে ই ৰিক্সা চলোৱাৰ দৃশ্য সকলোৱে প্ৰত্যক্ষ কৰিছে সেই একাংশ লোকৰ সমালোচনাৰ পাত্ৰও হৈছে অদিতি তথাপিও কিন্তু অদিতি হতাশ হোৱা নাই ভৱিষ্যতে এগৰাকী আৰক্ষী হোৱাৰ মন পুহি ৰাখিছে সাহসেৰে কৰি গৈছে টমটম চলোৱাৰ কাম কোনে কি কৈছে সেইবোৰ তাইৰ ভাবিবৰ সময় নাই কিয়নো তাই পৰিয়াল পোহপাল দিব লাগে কাৰণ সৰুতেই দেউতাকে আন এগৰাকীক বিয়া কৰোৱাত তাই মাকক এতিয়া চাব লাগে সঁচাই এক প্ৰশংসনীয় আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰিছে অদিতি দাসে কোনো লাজ কৰা নাই কামত সৰু বৰ নাই সেয়া অদিতি দাসে প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে আমি আশা কৰিছোঁ অদিতি দাস আৰু আগবাঢ়ি যাওক জীৱনৰ গতিপথত মোৰ নামটো অদিতি দাস মোৰ ঘৰ মাগনিত মই টমটম চলাই বৰ্তমান ঘৰখন চলাই আছোঁ মই বৰ্তমান পঢ়ি আছোঁ BA 3rd ছেমিষ্টাৰ আৰু মোৰ টমটম চলোৱা কিছুদিন হ'ল আৰু ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয় দেউতা নাই দেউতা মানে বেলেগ এজনী বিয়া পাতিলে আৰু মই 5ত থাকোঁতে এৰি থৈ গৈছিলে আৰু তেতিয়াৰ পৰা মায়ে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিলে মোৰ তলত ভণ্টি এজনী আছে সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে এতিয়া মায়ে কাপোৰ চিলাই পিনে খুৱাইছিলে এতিয়া মা মানে বয়সস্থ হৈ আহিছে আৰু ঘৰখন চলাবলৈ অসুবিধা হৈ আহিছে কাৰণে মই টমটম চলাব লগা হৈছে মই গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ 3rd ছেমিষ্টাৰত পঢ়ি আছোঁ ডেইলি মানে মই 7:30 বজাত ওলাই আহোঁ মই স্কুলীয়া ভাড়া লৈছোঁ মাহিলী চিষ্টেম সিহঁতৰ 8টা বজাত থ'বহি লাগে আৰু আবেলি 2টা বজাত আকৌ লৈ যাব লাগে মাহিলী চিষ্টেম মই সাহসেৰে টমটম চলাবলৈ ওলাই আহিছোঁ আৰু মই ৰাতিপুৱা 7টা বজাৰ পৰা আবেলি মানে সন্ধিয়া সময়ত 6টা বজালৈ টমটম চলাওঁ আৰু সন্ধিয়া 6টা বজা হ'লে মই ঘৰত গুচি যাওঁ মানে সন্ধিয়া নোহোৱাৰ আগতে আৰু মই টমটম চলাই খুব ভাল পাওঁ আৰু আনন্দও লাগে চলাই মানে প্ৰথমতে ভয় লাগিছিলে কিছুমান মানে মানুহবোৰে কিবা ক'ব নেকি এতিয়া ভয় নলগা হ'ল কৈছে কিছুমানে কোৱাটো মই শুনা নাই মোৰ কিয়নো ঘৰখন মই চলোৱাৰ দায়িত্ব মোৰ সেইটো কাৰণে মই চবৰে কথা শুনি পিনে মই ৰখি থকা নাই মানে নিজৰ কাম কৰ্মত আগুৱাই গৈছোঁ চ' মায়ে লোন লৈ গোটৰ পৰাও দিছে আৰু কিস্তি হিচাপেও আছে মাহিলী চিষ্টেমত 10,000কৈ মাৰিব লাগে ঘৰো চলাব লাগে আৰু এফালে 10,000কৈও দিব লাগে কিছুমান অসুবিধা হয় পঢ়ি আছোঁ ভণ্টিকো পঢ়াই আছোঁ ভণ্টি এবাৰ ফাৰ্ষ্ট ইয়েৰ আৰু মায়ে এতিয়া কাপোৰ চলায় 3জন মা মই ভণ্টি মাৰ নাম কৰুণা দাস দেউতাৰ নাম গোলোক দাস বেলেগ এজনী বিয়া পাতিলে 5ত থাকোঁতে মই তেতিয়াৰ পৰা মায়ে পঢ়ি আছিলে একো খৰচ পাতি একো নিদিয়ে সৰু পৰাই পঢ়া শুনা চব মায়ে দায়িত্ব লৈ পেলাই এতিয়ালৈকে পঢ়াই আছে মাগনি চৰকাৰে কাম কৰি পেলাই ঘৰখন চলাব পাৰিলেও হ'ল আৰু যিখিনি এতিয়ালৈকে বৰ্তমান মাত্ৰ মানে লাজত লুকাই আছে বা মই কৰিব নোৱাৰোঁ সাহস নাই সেইখিনি মানুহে যাতে ওলাই আহে বা ছোৱালীখিনি ওলাই আহে যাতে নিজৰ ঘৰখন চলাবলৈ কাৰণে লাজত ঘৰৰ ভিতৰত সোমাই থাকি মানে তো ঘৰখন নচলে সেয়েহে যি কামেই নহওক সৰু ডাঙৰ একো নাই ওলাই আহক যাতে আমি ফাৰ্ষ্ট ইয়াৰত এবাৰ তাৰপিছত আমি সদায় বাৰ লগতে অহা যোৱা কৰোঁ
তাৰপিছত বাৰ মানে যিহেতু দেউতাকে হেৰি নকৰে, চ' আমি সদায় বাৰ লগতে অহা যোৱা কৰোঁ। টমটম চলোৱাৰ পৰা আমি ভাল পাইছোঁ, গাঁৱৰ সকলোৱে উৎসাহ দিছে আৰু মানে চবেই ভাল পাইছে টমটমখন চলোৱাৰ পৰা। গহপুৰ মহকুমাৰ এই প্ৰথম বায়ে অদিতি দাসে চলাইছে প্ৰথম টমটম। নাই দেখা। বৰ্তমান যুগৰ লগত খাপ খাই তেখেতে চাকৰি বা হেৰিলে অপেক্ষা কৰি থকা নাই, নিজেই নিজৰ মানে ইনকামটো উলিয়াই লৈছে, ঘৰখন তেওঁৱে চলায়, পৰিয়ালটো তেওঁৱে চলাই আছে। এতিয়া কাম ল'ৰাই কৰিব লাগিছিলে, সেইটো কাম তেওঁ, যিহেতু তেওঁলোকৰ ঘৰত ল'ৰা নাই কোনো, তেওঁৱে ডাঙৰ ছোৱালী, তেওঁৱে চলাই আছে সকলো। যেতিয়া স্কুললৈ অহা যোৱা কৰোঁ, তেতিয়া বাৰ লগত গ'লে মানে নিজকে কিবা ছেফটিত থকা নিচিনা লাগে। আৰু বায়ে বহুত ধুনীয়াকৈ চলায়, বেলেগৰ মানে কিছুমানেতো বহুত মানে স্পীডত চলায়, বায়ে ইমান স্পীডত নচলায়, ভাল লাগে বাৰ লগত গৈ।